চানাপা তোক মই ঘৰত দেখিলো দেউতাৰো নাই বুলি ক'লা তোৰ বোলে মেট্ৰিক পৰীক্ষা মই খবৰ ল'ব আহিলো মই 14 তাৰিখে মেট্ৰিক পৰীক্ষা আজিচোন 11 তাৰিখ 2 দিন আছে তোৰ তই এতিয়া কি কৰি আছা হা তোৰ কি টেনচন হৈছে এতিয়া চাপাই আছে চলাটা কিনবা পাৰা নাই মেট্ৰিক পৰীক্ষা হৈছে তোক চলা লাগে হা নে ক্লিয়াৰ আছে নাই জোতা মোজা চেন্ডেল খালি চলাটো বাকি আছে কিনবা জোতা মোজা চেন্ডেল তাৰমানে ইগিলা তোক গোটেই ক্লিয়াৰ কৰছ খালি পঢ়াটো বাকি আছে তই পঢ়া এটাও নাই মুখস্থ আছে নাই কিবা নাই চানাপা তই মেট্ৰিকত কি কৰিবি বুলি ভাবছ তোৰ তো একোই মুখস্থ নাই মই মিৰ্জা বৰিহাত চেনি বিচিলো নাপালো কি মিৰ্জা বৰিহাতত তই চেনি বিচিছা চেনি কি বস্তু কিবা যে লেখে কিতাপ সৰু মিনি তই চেনি বুলি ক'লে কিনকে গম পাব দোকানী মিনি বুলি ক'ব লাগিব মিনি তই একোই নাই মাথা তোৰ সৰুৰ পৰা একো নাই না নাই এতিয়ানো নাইয়ে তোৰ তই কিনকে পাছ কৰবি মেট্ৰিকটো হে চানাপা মিনিনত কেইখন কিনি আনবি দোকানৰ পেৰে তই পৰীক্ষাত লৈ যাবি পাছ কৰিব পাৰিবি সেতিয়াও পাই যা তোৰ তই একো মুখস্থ নাই মই যাং দেই যাবি যা তই এবাৰ পঢ়ি থাকিবি যায় হা কি হলে তলি আমার তো যাই কিনা মার্বল খেলাম যো এই কিবা টেনশনত আছো মই ই মার্বল খেলা মেট্রিক পরীক্ষা মোর যাই ফেরে জাগলে দে মই নাকত তেল দি ফেলে বাগত লাগব নমস্কাৰ আমি এই ভিডিঅ'টোৰ জৰিয়তে সমূহ মেট্ৰিক পৰীক্ষাৰ্থীলৈ আমাৰ ৰূপহী অসম চেনেলৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে মেট্ৰিক পৰীক্ষাৰ্থীসকলে যাতে আমাৰ চানাপাৰ দৰে নহয় তাৰ কাৰণে আমি কামনা কৰিছোঁ লগতে এই ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে লাইক কৰক আৰু শ্বেয়াৰ কৰক কমেণ্ট কৰক লগতে আমাক ঘণ্টাটো বজাই দিব ধন্যবাদ